সো এইকেইটা দিন মানে খুব গৰম চলি আছে আৰু ৰ'দটো ইমান বেছি দিছিলে। বৰ্তমান গৰমটো অকণমান কমিছে, আজি মানে ৰ'দটো অকণমান কমি গ'ল, বৰষুণ আহিব পাৰে। মই প্ৰিয়াংকৰ পৰা আমি মোৰ চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি লগৰকেইটাই এনে এবাৰ এটা পাক মাৰিব আহিলোঁ মিৰ্জাৰ পৰা অকণমান, মানে মিৰ্জাতে আৰু পাহাৰৰ ওপৰৰ ফালে এটা মন্দিৰ। চ' আমি মানে আজি আহিছোঁ মিৰ্জাৰ এটা মন্দিৰ হৈছে বাঘেশ্বৰী মন্দিৰ, আৰু এইটো মন্দিৰত আমাৰ ফ্ৰেণ্ড কেইটাই এনেই আজি ফুৰিবলৈ আহিলোঁ। লকডাউনৰ কাৰণে এইটো বন্ধ আছিলে, কিন্তু এতিয়া খুলি দিছে। আমি মানুহ বেছি নাই, সেইকাৰণে আমি 4টা আহিছোঁ, আৰু এতিয়া আমি ওপৰলৈ যাম আৰু ওপৰত আপোনালোকক দেখুৱাম। এই মন্দিৰটো আচলতে মিৰ্জা পাহাৰতে অৱস্থিত, আৰু ইয়াৰে আগতে শুনা মতে মই যে ইয়াৰে গুহাৰ মাজত মানে শিলৰ মাজত বাঘ আছিলে। আৰু যি কি নহওক এইটো এটা নিজৰা মন্দিৰৰ কাষেৰে গৈ আছে, আৰু এতিয়া মই নিজৰাটোৰে গৈ আছোঁ। মোৰ লগৰকেইটা ইয়াতে শিলত উঠি আছে, এইকেইটাই খুব এনজয় কৰিছে, যিহেতুকে মানে কি বৰ্তমান লকডাউন খতম, লকডাউন আধা আধি খতম, গোটেই খতম নহয়, সেইকাৰণে আমি ফুৰিব আহিছোঁ। নিজৰাত তো কেনেকুৱা লাগিছে ভাইহঁত কৈ দিয়া। মজা লাগিছে, চব মানে বিজি হৈ আছে, মই ইয়াতে ভিডিঅ' বনাই আছোঁ। এতিয়া মানে আমি মন্দিৰৰ ওপৰলৈ গৈ আছোঁ, আৰু আপোনালোকক মূল মন্দিৰটো দেখুৱাবলৈ গৈ আছোঁ। মন্দিৰৰ ওপৰত যাবলৈ কেইটা চিৰি আছে গণবা নেকি? বহুত চিৰি আছে। চ' তলৰ পৰা আমি ওপৰৰ ফালে গৈ আছোঁ, দেখিছে একদম তলৰ পৰা আহিছোঁ। বেছি চিৰিও নাই, আৰু তথাপিও অলপ চলপ আছে, আৰু ইয়াতকৈ বেছি আছে লংকেশ্বৰত। আমি এদিন লংকেশ্বৰ যাই ভিডিঅ' বনাম বাৰু। এইটো হৈছে বাঘেশ্বৰী মন্দিৰ, মিৰ্জাতে আছে ওচৰতে। মই ভাবিছোঁ যে দক্ষিণ কামৰূপৰ কিছুমান ঠাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ। যিহেতুকে লকডাউন চলি আছে, মানে লকডাউন শেষ হৈছে, তথাপিও অলপ চলপ চলি আছে আৰু সেইফালে, সেইকাৰণে ক'তো যাব পৰা নাই। ইয়াৰ পৰা এনেকৈ ভিডিঅ' বনাইছোঁ। তো সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ দেখিছে, পাহাৰৰ মাজত অৱস্থিত এইটো মন্দিৰটো। তো গোটেই পাহাৰ কাষেৰে এটা নিজৰা বৈ আছে, এইটো দেখিছে নিজৰা বৈ আছে। আৰু এতিয়া আমি ওপৰৰ ফালে যাম, আৰু এইটো এটা চিৰি আছে, আৰু এইটোৰে গ'লে এইটো এটা গণেশ মন্দিৰ, এইটো হয় গণেশ মন্দিৰ। এতিয়া ওপৰৰ ফালে গৈ আছে, এইটো আমাৰ শিৱ বাবাজী শিৱ বাবাৰ মন্দিৰ, আৰু আচল আমাৰ মা মনসা মন্দিৰ হৈছে এইটো। আৰু আমি দেখুৱাম আপোনালোকৰ মন্দিৰটো, তাৰ আগতে আমি সিফালে যাওঁ, এইফালে চাই লওঁ। এইখন পাহাৰৰ মাজত এইটো মন্দিৰটো দেখিছে, এইটো তলৰ পৰা আহিছোঁ আমি, তাৰ পৰা এই তলৰ পৰা আমি আহি ওপৰত আহিছোঁ, আৰু এতিয়া এইফালে যাম। জুলাই আগষ্ট মাহত চাগে, জুলাই আগষ্টত হয় না মাৰে পূজা? জুলাই আগষ্টত, আগষ্ট ছেপ্টেম্বৰ মান মাহত ইয়াতে মানে কি আমাৰ দক্ষিণ কামৰূপীয়া ভাষাত মাৰে পূজা বুলি কয়, মাৰে পূজা হয়। আচলতে মনসা পূজা চাগে, মনসা পূজা হয়।
ইয়াতে দেওধনী নৃত্য হয়। আপোনালোকক যদি ভালে থাকিলে হয়, যদি মানে কৰোণা নাহিলে হয়, লকডাউন নচলিলে হয়, তেতিয়াহ'লে এইবিলাক দেখালোঁ হয়। কিন্তু এতিয়া যিহেতুকে কৰোণা চলি আছে সেইকাৰণে একো নহ'লে। তো যি কি নহওক, এইটো হৈছে মনসা মন্দিৰ আৰু ইয়াতে আহি খুব ভাল লাগে। এটা পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ, মানে সেউজীয়াৰ মাজত এটা মন্দিৰ। তো ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে মই নাজানো। চ' ইমান এটা ভাল নাপাব পাৰে, কিয়নো লকডাউন চলি থকাৰ কাৰণে মানে ক'তো যাব পৰা নাই কাৰণে আমি ইয়াতে ওচৰে পাজৰে যি আছে দক্ষিণ কামৰূপৰ কিছুমান ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আজি মোৰ ফ্ৰেণ্ড ৰঞ্জন, আমাৰ জিন্তু ৰঞ্জন আৰু মনোৰঞ্জন, মনতো আগত লগাই দিছে সেইকাৰণে মনোৰঞ্জন। তো সেই কি নহয়, আমি 4টা আহিছিলোঁ, এতিয়া আমি ঘৰলৈ যাব ওলালোঁ। আমাৰ ডিছত তলা মাৰিছিলে। তলাটো কি তলা মাৰিছিলে ডিছত? চাওঁ দেখা, চাইনিজ তলা। কেনেকৈ মাৰে? মাৰা গ'ল, অন হৈ গ'ল। এইটো আমাৰ গাড়ীখনৰ লক নাই, খুব দুৰ্ভাগ্য। বাজাজ ভি, দুৰ্ভাগ্যবশতঃ গাড়ীখনত লক নাই কাৰণে এই অৱস্থা কৰি থৈ দিছে আমাৰ মনোৰঞ্জনে। চ' এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে কি ঘৰৰ ভিতৰত সোমাই বৰ খালোঁ আৰু এইকেইদিন খুব গৰম খালোঁ। সেইকাৰণে এইটো মানে পাহাৰৰ ওচৰত এই মন্দিৰটোলৈ আজি আহিছিলোঁ। বাঘেশ্বৰী মন্দিৰটো নোপোৱাতে মানে কি ৰাস্তাটোৰে নোপোৱাতে এইটো এটা কালী মন্দিৰ পায়, খুব ধুনীয়া। ভিতৰৰ ফালে যদি সোমাব পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে আমি ভিতৰত সোমাম। এতিয়া লকডাউনৰ কাৰণে চাগে বন্ধ আছে, আমি ইয়াৰ পৰাই দেখাই দিছোঁ আৰু আপোনাক। এইটো বাঘেশ্বৰী মন্দিৰৰ কাষত দক্ষিণ কামৰূপীয়া মানুহ ন। ত' যি কি নহয়, এইটো মন্দিৰটোত আহিছোঁ আমি। এইটো হৈছে এটা কালী মন্দিৰ আৰু খুব ধুনীয়াকৈ সজাই পুৰাই তুলিছে আৰু এই মন্দিৰটো। ত' এতিয়া ভিতৰৰ ফালে আমি দেখুৱাম আপোনালোকক ভিতৰত। মন্দিৰৰ মানে ভিতৰত ইমানে বেছি শান্ত পৰিৱেশ যে মই মানে একো ব্লগ বনাব নোৱাৰিলোঁ। খুব এটা শান্ত পৰিৱেশ, কথা ক'লেও মানে এটা সৰুকে কথা ক'লেও মানে গম পায়। সেইকাৰণে আমি বেয়া কৰিব নিবিচাৰিলোঁ, সেইকাৰণে নিজৰো বেয়া লাগিলে। চ' মই মৃগাংকই আপোনালোকক কওঁ যে মোৰ চেনেলটোত এনেদৰে দক্ষিণ কামৰূপৰ কিছুমান মানে কি ভিডিঅ', দক্ষিণ কামৰূপৰ কিছুমান ঠাই আপোনালোকক দেখুৱাবলৈ আজিৰ পৰা চেষ্টা কৰিম, এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে এইটো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো বেয়া পাইছে ডিছলাইক কৰিব, সেইটো বেয়া নাপাওঁ। চ' যি কি নহওক, আগলৈ আপোনালোকৰ সৈতে জড়িত হৈ থকাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।